নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো এই আপোনালোকে দেখি আছে যে অমিতাৰ পুলিটো, এইটো মই বজাৰৰ পৰা পকা অমিতা এটা আনিছিলোঁ, আনি তাৰ গুটি ৰুই দিছিলোঁ, তাৰ পৰাই হোৱা এইটো পুলি। এই ভিডিঅ'টোত মই আপোনালোকক অমিতাৰ পুলিটো কেনেকৈ ৰুলোঁ এইটো আপোনালোকক ভিডিঅ'টোত দেখুৱাম। কেইবাটাও পুলিৰ ভিতৰত মই এইটো পুলি বাছি লৈছোঁ আজি ৰুবৰ কাৰণে, কাৰণ এই পুলিটো অত্যন্ত হেল্ডি হৈ আছে। বাকী পুলিবোৰো মই বেলেগত ৰুই দিম। প্ৰথমতে এইটো কেনেকৈ ৰুম মই এইটো আপোনালোকক দেখুৱাম। ইয়াৰ কাৰণে মই এই নৰ্মেল মাটি লৈ লৈছোঁ, একো সাৰ চাৰ ইয়াত মিক্স নাই। আৰু এইটো ক'লা পলিথিনৰ বেগত ৰুম মই, কাৰণ মোৰ তাত কোনো ডাঙৰ সেনেকুৱা টাব নাই। তো এইটো ডাঙৰ চাইজৰ এটা পলিথিন। আৰু এয়া লৈছোঁ বালি, ভাৰ্মি কম্প'ষ্ট লৈছোঁ, আপোনালোকে গোবৰো দিব পাৰে। আৰু এইটো আছে ইয়াতে নিমখলি, মানে নিমৰ গুটিৰ গুড়ি এইবোৰ। তো এই গোটেইখিনি বস্তু মাটিৰ লগত মিক্স কৰি দিম। এই বালিখিনি দি দিছোঁ যাতে মাটিখিনিত পানী ধৰি নাৰাখে, কাৰণ অমিতাত পানী ধৰি ৰাখিলে অমিতা ভাল নহয়, বেমাৰ লাগি যায়। আৰু এয়া আপোনাৰ ভাৰ্মি কম্প'ষ্ট দি দিছোঁ, মিক্স কৰি দিম। গোবৰ সাৰৰ পৰিৱৰ্তে ভাৰ্মি কম্প'ষ্ট দিলে বেছি ভাল। এতিয়া নিমৰ গুড়িও দি দিম, কাৰণ পোক পৰুৱা হ'ব পাৰে, তাৰ কাৰণে নিমৰ গুড়ি দি দিছোঁ মিক্স কৰি। এতিয়া পোক পৰুৱা অলপ কম হ'ব। এতিয়া গোটেইখিনি মাটি ধুনীয়াকৈ মিক্স কৰি দিব লাগিব, যাতে গোটেইখিনি বস্তু মিক্স হৈ যায়, এঠাইতে ৰৈ নাযায়, যাতে গোটেই মাটিৰ লগত গোটেই সাৰ তাৰপিছত বালি গোটেইখিনি যাতে মিক্স হৈ যায়, ভালদৰে মিক্স কৰি দিম। অমিতাৰ কাৰণে মাটিটো একেবাৰে মানে পানী যাতে ধৰি নাৰাখে তেনেকুৱা হ'লে ভাল হয়। এতিয়া এই পুলিটো ল'ম, পুলিটোৰ পৰা তলত দেখা পাইছে আপোনাৰ ঘাঁহ বন গজি গৈছে। এই ঘাঁহ বনবোৰ গোটেইখিনি গুচাই দিম, নহ'লে এই ঘাঁহ বনবোৰে সাৰখিনি গোটেই খাই দিয়ে, এতিয়া গ্ৰ'থটো ভাল নহয় পুলিটোৰ। গোটেইখিনি চাফা কৰি দিম, চাফা কৰি তাৰপিছতহে ৰুই দিম। এতিয়া এই ডাঙৰ পলিথিনৰ বেগটো যে আগতে দেখুৱাইছিলোঁ, এইটো বেগতে ৰুম। মাটিৰে বেগটো পৰিপূৰ্ণ কৰি ল'ব লাগিব, ভৰ্তি কৰি ল'ব লাগিব। এটা ডাঙৰ চাইজৰ পলিথিনৰ বেগ, ডাঙৰ বস্তাটো ৰুব পৰা যায়, কিন্তু অমিতাৰ কাৰণে আচলতে অলপ চাইজটো ডাঙৰ লাগে। এইটো মোৰ অলপ সৰুৱে হৈছে, তথাপিও উপায় নাই আৰু, বেলেগ ডাঙৰ কোনো মানে পাত্ৰ নাই তেনেকুৱা, তো এইটোতে ৰুব লাগিব। মাটিখিনি মই ভালকৈ মিক্স কৰি দিছোঁ, কালাৰ আপোনালোকে দেখা পাইছে ক'লা হৈ গৈছে, ভাৰ্মি কম্প'ষ্ট মিক্স কৰি দিছোঁ, তো সেইকাৰণে ধুনীয়া মানে হৈছে মাটিখিনি। সম্পূৰ্ণ ভৰ্তি কৰি ল'লোঁ। এতিয়া অলপ গাঁতৰ দৰে কৰি ল'ব লাগিব, কাৰণ আগতে যোনটো মানে প্লাষ্টিকৰ বেগত, পলিথিনৰ বেগত পুলিটো আছে, তাৰ গুৰিতো মাটি আছে, তো সেই মাটিখিনি গুচাই ৰুব নোৱাৰিম, গুচাই দিলে পুলিটো মৰি যাব। মাটিৰ সৈতে পুলিটো ৰুব লাগিব। এই ব্লেড এখনেৰে প্লাষ্টিকটো গোটেইখিনি কাটি ল'ম, কাটি ডাইৰেক্ট উলিয়াই দিম, মানে টানি উলিয়ালেও পুলিটো নষ্ট হৈ যাব পাৰে। তো সেইকাৰণে মানে ব্লেডেৰে কাটি ল'ম, কাটি ডাইৰেক্ট উলিয়াই আনিম, যাতে শিপাবোৰ ছিঙি নাযায়, নহ'লে অমিতা ডাইৰেক্ট সেনেকৈ ৰুব নোৱাৰি উঘালি আনি। দেখা পাইছে শিপাবোৰ কিমান মানে চাৰিওফালে বিয়পি গৈছে শিপা। তো এই সৰু পলিথিনৰ বেগটোত আৰু বেছি দিন নধৰে, এই গ্ৰ'থে নহ'ব, সেইকাৰণে ডাঙৰটোত দি আছোঁ।
মাটিখিনি নাভাঙাকৈ উলিয়াব লাগিব। মাটিখিনি ভাঙি গ'লে পুলিটো বাচাৰ চান্স কম হৈ যাব। তো পুলিটো ধুনীয়াকৈ উলিয়াই দিছোঁ। মাটিত ধুনীয়াকৈ লাগি আছে আগৰ মাটিখিনিও। এতিয়া ওপৰত অলপমান নতুন মাটি দি দিম। অমিতা মাটিত ৰুব পাৰিলে, মাটি মানে টাবত ভাল নহয়। অমিতা টাবত ৰুব লাগিলে বহুত ডাঙৰ টাব হ'ব লাগিব। যদি ওখ ঠাই কোনোবাই ৰুব পাৰে, ওখ ঠাইত, তেতিয়া অমিতা ধুনীয়া হয়, পানী চানী জমা নোহোৱা জেগা হ'লে। অমিতা পুলিটোত এতিয়া পানী দি দিছোঁ। এতিয়া আমি চাই থাকিম কেনেকুৱা কি হয় গ্ৰ'থ। আপোনালোকক দেখুৱাম পিছত বাচিল নে মৰিল পুলিটো। ঘৰতে যদি এনেকৈ অমিতাৰ খেতি কৰি অমিতা খাব পাৰি, তেতিয়াহ'লেতো ভালেই, বজাৰৰ পৰা কিনি অনাতকৈ। চাওঁচোন হয়নে নহয়। আগতে এনেকুৱা পলিথিনৰ বেগত মই ৰুই পোৱা নাই, মাটিত ৰুই পাইছোঁ। মাটিত বৰ ধুনীয়া হয়, ডাঙৰো হয় গছ। ইয়াতে বা কেনেকুৱা হয়, মই এক্সপেৰিমেণ্টহে কৰি আছোঁ। এইটো হয়নে নহয় নাজানো, আপোনালোকক দেখুৱাম পিছত।